নমস্কাৰ, মোৰ নাম অশোক পেগু। সকলোলৈকে মোৰ জ্ঞান বিজ্ঞান ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। এইটো মোৰ 4ম ভিডিঅ' হয়, চ' সকলোৱে ছাপোৰ্ট কৰিব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে লগৰ বন্ধু বান্ধৱলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি মই ফাৰ্ষ্ট আৰম্ভ কৰিব বিচাৰিছোঁ ক্লাছ 9 গণিতৰ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী, যাক ইংৰাজীত কোৱা হয় নাম্বাৰ ছিষ্টেম। ঠিক আছে, নাম্বাৰ ছিষ্টেম বা সংখ্যা প্ৰণালী বুলি ক'লে আমি ক্লাছ 8তো পাইছোঁ, 7তো আমি পাইছিলোঁ নম্বৰ কি হয়, কাক আমি নম্বৰ বুলি কোৱা হয়, হয়নে? গতিকেলৈ সংখ্যা প্ৰণালীত আমি বহুতো ধৰণৰ সংখ্যা পাম হ'ল। গতিকেলৈ এই সংখ্যাকেইটা বা সংখ্যা প্ৰণালীকেইটা হ'ল 1 নম্বৰ, প্ৰথম আছিলে আমাৰ স্বাভাৱিক সংখ্যা, ইংৰাজীত কি বুলি কোৱা হয় নেচাৰেল নাম্বাৰ। ঠিক আছে, ফাৰ্ষ্টত বুজি লোৱা স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ কি বস্তু হয় বা কি সংখ্যা হয়। চ' স্বাভাৱিক সংখ্যা আমি যদি কাৰোবাক যদি গণনা কৰিব দিয়া হয়, হয়নে? মোক যদি গণনা কৰিব দিয়া হয়, মই গণনা কৰিব ক'লে 1 2 3 4 5 6 7 8 9 বা 1 2 3 4 5 6 7 8 9 10, হয়নে? আৰু তোমাক যদি গণনা কৰিব দিয়া হয়, তুমিওতো গণনা কৰিবা এনেকৈ 1 2 3 4 5 6 7 8 9 10, হয়নে নহয়? আৰু তোমাৰ লগৰজনক যদি গণনা কৰিব দিয়া হয়, ঠিক তেনেকৈতো গণনা কৰিব, হয়নে? গতিকেলৈ নেচাৰেল নম্বৰ মানে হ'ল যিবিলাক সংখ্যা আমি গণনা কৰোঁ। আমি ক'ৰ পৰা গণনা কৰোঁ? নিশ্চয়তো 1ৰ পৰা গণনা কৰিব, 1 2 3 4 5 6 7 8 9 10, হয় নহয়? ঠিক আছে, গতিকেলৈ যিবিলাক সংখ্যা আমি গণনা কৰোঁ বা গণনা কৰি পাওঁ, সেই সংখ্যাবিলাকক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। কি সংখ্যা? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এক্সাম্পল চোৱা, আমি ফাৰ্ষ্টত কি লিখিব লাগিব? 1, তাৰপাছত আহিব আমাৰ 2, হয়নে? তাৰপাছত আমাৰ আহিব 3, হয়নে? তাৰপাছত 4, হয়নে? ঠিক তেনেদৰে কি গৈ থাকিব। কিন্তু আমি এটা কথা মন কৰা, কিন্তু কেতিয়া আমি এই লাষ্ট অসীম সংখ্যালৈকে আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ। এনেকৈ ইনফিনিটিলৈ গৈ থাকিব, অসীমলৈকে গৈ থাকিব। ঠিক আছে, এতিয়া তোমালোকে লিখিব লাগিব স্বাভাৱিক সংখ্যা কি। ইংলিছতো ইয়াত লিখি দিয়া আছে, all the numbers starting from 1 to infinity are natural number। মানে ইয়াত কি কৈছে, সকলোবোৰ নম্বৰ 1ৰ পৰা আৰম্ভ কৰি ইনফিনিটি মানে অসীমলৈকে যাব, তাক আমি কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বা নেচাৰেল নম্বৰ বুলি কোৱা হয়। ক্লিয়াৰ? ঠিক আছে, তাৰ পাছত 2 নম্বৰটো আহিলে আমাৰ হোল নম্বৰ। কি নম্বৰ? হোল নম্বৰ বা পূৰ্ণ সংখ্যা। ঠিক আছে, ধৰি লোৱা আমাৰ স্বাভাৱিক সংখ্যাৰ লগত যদি আমি স্বাভাৱিক সংখ্যা আমাৰ কি আছিলে? 1 2 3 গৈ থাকিবনে? গৈ থাকিব। তাৰ আগত যদি শূন্যটো যদি যোগ কৰি দিয়া হয় বা 0টো যদি আমি যোগ কৰি দিয়া হয়, তাৰ আগত যদি 0টো আমি বহাই দিয়া হয়, তেতিয়া আমি কি সংখ্যা পাওঁ? হোল নম্বৰ বা পূৰ্ণ সংখ্যা পাওঁ। ঠিক আছে, চোৱা আমি ডেফিনিশ্যনটো কেনেকৈ লিখিব লাগিব? দ্য হোল নাম্বাৰ্ছ আৰ দ্য নাম্বাৰ্ছ উইদাউট ফ্ৰেকশ্যন। ইয়াত কিন্তু কি নাথাকিব? ভগ্নাংক নাথাকিব। ভগ্নাংকটো জানাই 1/2, হয়নে? বা 2/3, এইবিলাক আমাৰ কি হয়? ভগ্নাংক। কিন্তু ভগ্নাংক থাকিব নোৱাৰিব। এণ্ড ইট ইজ এ কালেকশ্যন অফ পজিটিভ ইণ্টিজাৰ্ছ। কি হ'ব লাগিব? পজিটিভ হ'ব লাগিব, নেগেটিভ হ'ব নোৱাৰিব, মাইনাছ হ'ব নোৱাৰিব, সদায় কি হ'ব লাগিব? প্লাছ হ'ব লাগিব, ধনাত্মক হ'ব লাগিব, কেতিয়াও ঋণাত্মক হ'ব নোৱাৰিব। এণ্ড 0 কি থাকিব লাগিব? আগত 0 কি থাকিব লাগিব? শূন্যটো থাকিব লাগিব। ইট ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য চিম্বল W। ইয়াক কিহেদি ডিন'ট কৰা হয়?
W ৰে ডিনোট কৰা হয় কাৰণ W ৰ আগত কি আছে হোলৰ আগত কি আছে W আছে গতিকে লৈ W ৰে ডিনোট কৰা হয় n the set of numbers are কি হ'ব পাৰিব 0 1 2 3 4 5 6 7 8 9 তেনেকৈ কি থাকিব গৈ থাকিব ঠিক আছে পূৰ্ণ সংখ্যাবিলাক কি সংখ্যা হ'ব লাগিব যিবিলাক সংখ্যা বক্নাংক হ'ব নালাগিব আৰু ধনাত্মক সংখ্যাবিলাক ঘুট খাব লাগিব আৰু শূন্যটো লগত যোগ কৰিব লাগিব তাক আমি কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় সিম্পল ভাষাত ক'ব গ'লে হোল নম্বৰটো কি হয় যদি স্বাভাৱিক সংখ্যাৰ লগত যদি পূৰ্ণ সংখ্যাটো হ'ব গ'লে স্বাভাৱিক সংখ্যাৰ লগত যদি শূন্যটো যদি যোগ কৰি দিয়া হয় তাক কি সংখ্যা বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় আৰু পূৰ্ণ সংখ্যাক W ঠিক আছে W ৰে কি কৰা হয় চিহ্নিত কৰা হয় আৰু এটা কথা থাকি গৈছে নেচাৰেল নম্বৰটোত আমাৰ কি হয় ইয়াক কেপিটেল N কিহেৰে ডিনোট কৰা হয় কেপিটেল N ৰে ডিনোট কৰা হয় আৰু মনত ৰাখিব কেপিটেল N হোৱাৰ লগে লগে কি হয় কি নম্বৰ বুলি গম পাবা তোমালোকে নেচাৰেল নম্বৰ বুলি গম পাবা যেনে 1 2 3 এনেকৈ কি হ'ব এইটো এইবিলাক কি হ'ব নেচাৰেল নম্বৰ হ'ব ঠিক আছে তাৰ পাছত আহিলে ইন্টিজাৰ ঠিক আছে ইন্টিজাৰ্স বা অখণ্ড সংখ্যা ঠিক আছে ইন্টিজাৰ্স কেইটা হ'ল বুজি লোৱা ফাৰ্ষ্টত এইটো মই মোহাৰি লৈছোঁ ঠিক আছে এক মিনিট ইন্টিজাৰ্স কেইটা হ'ল অখণ্ড সংখ্যাবিলাক হ'ল যিবিলাক সংখ্যা আমাৰ কি আছিলে পূৰ্ণ সংখ্যাৰ লগত যিবিলাক সংখ্যা আমাৰ পূৰ্ণ সংখ্যাৰ লগত পূৰ্ণ সংখ্যাকেইটা কি আছিলে 0 1 2 3 হয়নে এইকেইটা আমাৰ কি আছিলে পূৰ্ণ সংখ্যা আছিলে পূৰ্ণ সংখ্যাৰ লগত যদি আমি যদি মাইনাছ কেইটা হয়নে মাইনাছ কেইটা -1 -2 -3 -4 এইকেইটা সংখ্যাক আমি কি বুলি কোৱা হয় ইন্টিজাৰ্স বা অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে তাৰ পাছতে চোৱা ইন্টিজাৰ্সটো কিন্তু তোমালোকে সদায় মনত ৰাখিবা -2তকৈ সদায় কি হ'ব সৰু হ'ব -4 যিমানে মাইনাছ সংখ্যাটো সৰু হ'ব সিমানে হি ডাঙৰ হৈ গৈ থাকিব ঠিক আছে চোৱা -1তকৈ 0 সদায় কি হ'ব ডাঙৰ হ'ব বুজি পাইছানে ইন্টিজাৰ্সটো বুজি পালা অখণ্ড সংখ্যাবিলাক হ'ল যিবিলাক সংখ্যা শূন্যৰ লগত যোগ কৰি পজিটিভ মানে ধনাত্মক সংখ্যাবিলাক যোগ হয় তাৰ পাছত যদি ঋণাত্মক সংখ্যাকো যদি যোগ কৰা হয় সকলোবোৰ ঋণাত্মক সংখ্যা আৰু সকলোবোৰ ধনাত্মক সংখ্যা যদি যোগ কৰা হয় তাক আমি কি বুলি কোৱা হয় ইন্টিজাৰ্স বা অখণ্ড সংখ্যা বুলি কোৱা হয় চোৱা মই নম্বৰ লাইন এটা ধৰ কৰি দিছোঁ সাপোজ এইটো আমাৰ কি হয় সংখ্যা ৰেখা ঠিক আছে এতিয়া আমাৰ কি হয় সংখ্যা ৰেখা ইয়াত আমাৰ কি থাকিব শূন্য থাকিব তাৰ পাছত ইয়াত আহিব 1 আহিব ইয়াত কি আহিব 2 আহিব ইয়াত কি আহিব 3 আহিব ঠিক আছে এইকেইটা আমাৰ কি হয় সংখ্যা ৰেখা ধৰি লোৱা ঠিক আছে তাৰ পাছত ইয়াত সদায় সু হাতে কি থাকিব পজিটিভ বা ধনাত্মক সংখ্যা কেইটা থাকিব আৰু বাওঁহাতে সদায় কি থাকিব -1 -2 তাৰ পাছত কি আহিব -3 এইবিলাক কি থাকিব −ইনফিনিটিলৈকে ইনফিনিটিলৈকে আমাৰ কি থাকিব সৰি মাইনাছ কলৈকে -ইনফিনিটি ঠিক আছে -ইনফিনিটিলৈকে কি থাকিব আমাৰ গৈ থাকিব ঠিক আছে তাৰ পাছত ইয়াত কি কলৈকে গৈ থাকিব প্লাছ ইনফিনিটিলৈকে আমাৰ কি থাকিব ইয়াৰ প্লাছ ইনফিনিটিলৈকে গৈ থাকিব ঠিক আছে এই সংখ্যাবিলাকক কি বুলি কোৱা হয় ইন্টিজাৰ্স বা অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু ইয়াক কিহেৰে ডিনোট কৰা হয় মনত ৰাখিবা ইয়াক কিহেৰে ডিনোট কৰা হয় I বা জেটেৰে ইয়াক কি কৰা হয় ডিনোট কৰা হয় বুজি পাইছানে ঠিক আছে এইটো লিখি লোৱা মই এইটো মোহাৰি দিছোঁ লিখি লোৱা লিখি লোৱা এইবিলাক তাৰ পাছত যদি কোনোবাই যদি লিখি থাকি গৈছে ভিডিঅ'টো পজ কৰি পিছত লিখিব ফাৰ্ষ্টত বুজিবলৈ চেষ্টা কৰা নেক্সট আমাৰ আহিলে নেক্সট আমাৰ আহিব
নম্বৰ ছিষ্টেমৰ প্ৰাইম নম্বৰ ঠিক আছে মৌলিক সংখ্যা ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে সৰি এটা আমাৰ কি হ'ব নম্বৰ ছিষ্টেম হ'ব ঠিক আছে মৌলিক সংখ্যা মৌলিক সংখ্যাটো হ'ল বা প্ৰাইম নম্বৰ হ'ল প্ৰাইম নাম্বাৰছ আৰ নেচাৰেল নম্বৰ কি নম্বৰ হ'ব লাগিব নেচাৰেল নম্বৰ হ'ব লাগিব that are divisible by 1 that are কি হ'ব লাগিব divisible কি হ'ব লাগিব 1 হ'ব লাগিব n number itself মানে ইয়াত কি হৈছে প্ৰাইম নম্বৰটো হৈছে যিবিলাক সংখ্যা যিবিলাক সংখ্যা এক আৰু নিজে সংখ্যাটো যিকোনো সংখ্যা সাপোজ 2 হোক বা 3 হোক সেই সংখ্যাটো নিজৰ লগতে কি হ'ব লাগিব ডিভিজিবল হ'ব লাগিব বা ভাগ যাব লাগিব ঠিক আছে এই সংখ্যাবিলাক কি বুলি কোৱা হয় প্ৰাইম নম্বৰ বা মৌলিক সংখ্যা বুলি কোৱা হয় সাপোজ এক্সাম্পল হিচাপে লোৱা এক্সাম্পল চোৱা এক্সাম্পল হ'ল মই যদি 3 যদি ডিভাইড কৰোঁ ঠিক আছে 3 যদি মই ডিভাইড কৰোঁ 3 যদি মই ডিভাইড কৰোঁ ঠিক আছে 3 যদি ডিভাইড কৰোঁ 3 ৰে যাব হয়নে 3 গুণে কিমান হ'ব 3 1 জাৰ কিমান হ'ব 3 হয়নে 3 1 জাৰ সৰি কিমান হ'ব চোৱা দেই 3 যদি 3 ডিভাইড কৰোঁ কিহেৰে যাব 1 আহিব তাৰপাছত কি আহিব 3 আহিব এতিয়া চোৱা এই সংখ্যাটো কিহেৰে যাব লাগিব বুলি কৈছিলে 1 নিজৰ সংখ্যাটোৰে যাব লাগিব ফাৰ্ষ্টত এই নম্বৰ কাৰ নম্বৰ আমি ডিভাইড কৰিছিলোঁ 3 আমি ডিভাইড কৰিছিলোঁ 3 ৰে যাব লাগিব এই সংখ্যাবিলাক কি বুলি কোৱা হয় প্ৰাইম নম্বৰ বুলি বা মৌলিক সংখ্যা বুলি কোৱা হয় চোৱা অসমীয়া লিখিবলৈ কি বুলি লিখিব লাগিব যিবিলাক সংখ্যা বা স্বাভাৱিক সংখ্যাই এক আৰু নিজে ভাগ যায় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু এনেকৈও লিখিব পাৰে যিবিলাক সংখ্যাৰ মাত্ৰ দুটা কি থাকিব লাগিব ফেক্টৰ থাকিব লাগিব বা উৎপাদক কি থাকিব লাগিব মাত্ৰ দুটা উৎপাদক ঠিক আছে ঠিক আছে মাত্ৰ কিমান থাকিব লাগিব মাত্ৰ দুটা উৎপাদক থাকে তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় যেনে চোৱা ফাৰ্ষ্টত কি আহিব মৌলিক সংখ্যা আহিব 2 তাৰপাছত 3 তাৰপাছত আহিব 5 তাৰপাছত আহিব 7 এই সংখ্যাবিলাকৰ মাত্ৰ কেইটা মাত্ৰ আছে উৎপাদক মাত্ৰ দুটা উৎপাদক থাকিব বুজি পাইছা ক'লে চোৱা আৰু মন কৰিবা আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 আৰু মাত্ৰ এটা যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পাছত বাকি যিমানেই আমি মৌলিক সংখ্যা পাওঁ যিমানবিলাক আমি মৌলিক সংখ্যা পাওঁ এই সকলোকেইটা আমাৰ কি সংখ্যা হয় অযুগ্ম সংখ্যা হয় আৰু তোমালোকক হোমৱৰ্ক হিচাপে মই দিছোঁ 1 ৰ পৰা ঠিক আছে 1 to 100 লৈকে ঠিক আছে কিমানটা মৌলিক সংখ্যা আছে তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা ঠিক আছে বুজি পাইছানে সকলোৱে এইটো মই মচি দিছোঁ তাৰ পাছত আহিলে আমাৰ কি নম্বৰ কম্পজিট নম্বৰ বা যৌগিক সংখ্যা ঠিক আছে কি নম্বৰ কি সংখ্যা যৌগিক সংখ্যা হ'ল যিবিলাক সংখ্যাৰ মাত্ৰ আমাৰ কি আছিলে প্ৰাইম নম্বৰ আমাৰ কি আছিলে দুটা সংখ্যা আছিলে ঠিক আছে দুটা ফেক্টৰ আছিলে বা দুটা উৎপাদক আছিলে কিন্তু এই কম্পজিট নম্বৰটো হৈছে দুটাতকৈ অধিক ঠিক আছে ঠিক আছে কিমান থাকিব লাগিব সৰি দুটাতকৈ কিমান থাকিব লাগিব more than কিমান থাকিব লাগিব more than 2 factors ঠিক আছে more than কিমান থাকিব লাগিব 2 factors দুটাতকৈ অধিক ঠিক কি থাকিব লাগিব ফেক্টৰছ বা উৎপাদক ঠিক আছে দুটাতকৈ কিমান থাকিব লাগিব বেছি উৎপাদক থাকিব লাগিব ঠিক আছে দুটাতকৈ অধিক বেছি উৎপাদক থাকিব লাগিব তেতিয়া আমাৰ তাক কি বুলি কোৱা হয় যৌগিক সংখ্যা বা কম্পজিট নম্বৰ বুলি কোৱা হয়
ঠিক আছে চোৱা এক্সাম্পল হিচাপে চোৱা এক্সাম্পল যদি আমি 4ক যদি ডিভাইড কৰোঁ ঠিক আছে 4ৰ উৎপাদক কি হ'ব পাৰে 1 নম্বৰটো 1 হ'ব 1টোতো আমাৰ সকলোৰে কাৰণে উৎপাদক হয় তাৰ পাছত 4 আহিব হয়নে তাৰ পাছত আহিব 2 আহিব হয় নহয় 4 আহিব তাৰ পাছত কি আহিব 2 আহিব ইয়া চোৱা দুটাতকৈ বেছি উৎপাদক আছেনে নিশ্চয় আছে গতিকে প্ৰথম হ'ব আমাৰ কি হ'ব 4 হ'ব 2টোত আমাৰ কি সংখ্যা হয় আমাৰ মৌলিক সংখ্যা নহয় হয় তাৰ পাছত কি নহয় এইটো যৌগিক সংখ্যাটো নহয় হল তাৰ পাছত কি আহিব 5টো আহিব 3টোতো নাহিব তাৰ পাছত আহিব 6 আহিব তাৰ পাছত আহিব 8 আহিব তাৰ পাছত কি আহিব 9 আহিব বুজি পাইছানে ঠিক আছে তাৰ পাছত সকলোৱে চোৱা 1ৰ পৰা কিমানলৈকে 100 লৈকে ঠিক আছে 1ৰ পৰা 100 লৈকে কিমানটা যৌগিক সংখ্যা আছে তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰিবা বুজি পাইছানে তাৰ পাছত ইভেন নম্বৰ আৰু অড নম্বৰ ঠিক আছে তাৰ পাছত কি আহিব আমাৰ ইভেন নম্বৰ যুগ্ম সংখ্যা অড নম্বৰ অযুগ্ম সংখ্যা যিবিলাক সংখ্যা হয়নে ইভেন নম্বৰটো চোৱা যিবিলাক সংখ্যা 2 ৰে বিভাজ্য হয়নে ডিভিজিবল বাই কি হ'ব ডিভিজিবল বাই 2 হয় না নহয় যিবিলাক সংখ্যা ডিভিজিবল বাই 2 বা 2 ৰে যিবিলাক সংখ্যা বিভাজ্য হ'ব তেনেবোৰ সংখ্যা কি সংখ্যা বুলি কোৱা হয় তেনেবোৰ সংখ্যাক ইভেন নম্বৰ বুলি কোৱা হয় তাৰ পাছত যিবিলাক সংখ্যা 2 ৰে কি নহয় বিভাজ্য নহয় হয় না নহয় যিবিলাক সংখ্যা ডিভিজিবল নহয় 2 ৰে হয়নে 2 ৰে ডিভিজিবল নহয় বা 2 ৰে আমাৰ কি নহয় বিভাজ্য নহয় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় অড নম্বৰ বা অযুগ্ম সংখ্যা বুলি কোৱা হয় সাপোজ অড নম্বৰ আহিলে কি আহিব 2 আহিব 4 আহিব হয়নে সৰি ইভেন নম্বৰ কি আহিব 2 আহিব 4 আহিব তাৰ পাছত 6 আহিব তাৰ পাছত 8 আহিব হয়নে এইকেইটা আমাৰ কি নম্বৰ হয় ইভেন নম্বৰ হয় তাৰ পাছত অড নম্বৰ কি হ'ব পাৰে 1 আহিব 3 আহিব 5 আহিব এইকেইটা আমাৰ কি নম্বৰ হয় অড নম্বৰ বা অযুগ্ম সংখ্যা হ'ব বুজি পাইছা ক'লে তাৰ পাছত আমাৰ কি আহিব নেক্সট চোৱা নেচাৰেল নম্বৰ কেইটা চোৱা নেচাৰেল numbers are defined as the counting numbers কি হ'ব লাগিব কাউন্টিং নাম্বাৰছ হ'ব লাগিব তাৰ পাছত পজিটিভ ইন্টিজাৰছ হ'ব লাগিব হয়নে ইন্টিজাৰ বিগিনিং উইথ 1 কি হ'ব লাগিব 1ৰ পৰা আৰম্ভ কৰিব লাগিব আৰু n ইনক্ৰিজিং বাই 1 4 মানে 1ৰ পৰা চোৱা আমাৰ কি হ'ব লাগিব 1 plus 1 2 হ'ব হয়নে তাৰ পাছত আকৌ ইয়াৰ লগত প্লাস 1 কৰিলে কিমান হ'ব 3 হ'ব হয়নে তাৰ পাছত প্লাস 1 কৰিলে কিমান হ'ব 4 হ'ব হয়নে তাৰ পৰা প্লাস 1 কৰিলে কিমান হ'ব 5 হ'ব হয়নে তাৰ পাছত 5ৰ পৰা যদি প্লাস 1 কৰা হয় কিমান হ'ব 6 হ'ব 6ৰ পৰা যদি প্লাস 1 কৰা হয় কিমান হ'ব 7 হ'ব হয় নহয় ঠিক তেনেকৈ আমাৰ কি হ'ব তেনেকৈ ইনক্ৰিজিং মানে কি হ'ব এক কৰি কিমান হ'ব এক কি হ'ব প্লাস কৰি গৈ থাকিব ঠিক আছে তেনেবোৰ সংখ্যা কি লিখা হয় নেচাৰেল নম্বৰ বুলি কোৱা হয় মনত ৰাখিবা ঠিক আছে তাৰ পাছত কিন্তু মনত ৰাখিবা 0 টো কি নহয় আমাৰ নেচাৰেল নম্বৰ নহয় দেই এটো মনত ৰাখিবা হল তাৰ পাছত আমাৰ আহিলে হোল নম্বৰ মই হোল নম্বৰ অথনি কলো হয় না নহয় এম নম্বৰ সিস্টেমৰ চোৱা ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি নম্বৰ হয় sorry চোৱা কৰবাৰ আমাৰ থাকিলে ইন্টিজাৰ হৈ গ'ল ন ইন্টিজাৰ হোৱা নাই সৰি ইয়াৰ পৰা আমাৰ আহিলে হোল নম্বৰ হয়নে হোল নম্বৰ চোৱা ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি নম্বৰ হয় কিবা ইয়াৰ পৰা ইয়ালৈকে আমাৰ কি নম্বৰ হয় এটা আমাৰ কি হয় নেচাৰেল নম্বৰ হয় নহয় এটা আমাৰ n নম্বৰ হয় চোৱা ইয়াৰ লগত যদি কি প্লাস হৈছে শূন্যটো প্লাস হৈছে শূন্যটো প্লাস লগে লগে আমাৰ কিমান হ'ব w হ'ব কি হ'ব আমাৰ w বা হোল নম্বৰ হ'ব ঠিক আছে তাৰ পাছতে আমাৰ আহি গ'ল হোল নম্বৰ চোৱা ইয়াত তোমালোকে যদি বুজি নাপাই নিজে চাই লবা ইন্টিজাৰছ কেইটা আমাৰ চোৱা হোল নম্বৰ কেইটা আমাৰ কি হয় 0 1 2 3 হয়নে নেচাৰেল 1 2 3 তাৰ পাছত ইয়াৰ লগত কি যোগ হৈছে শূন্যটো আমাৰ কি হ'ব যোগ হৈছে ঠিক আছে তাৰ পাছত ইন্টিজাৰছ কেইটা চোৱা ইন্টিজাৰছ কেইটা আমাৰ কি হৈছে চোৱা ইয়াৰ লগত 0 আছে তাৰ পাছত 1 2 হয়নে ঠিক আছে তাৰ পাছত 0 পৰা আকৌ যদি লেফট সাইডে গলে আমাৰ কিমান হ'ব -1 -2 হয়নে ঠিক তেনে চোৱা আমি এনেকৈ লিখিব পাৰো 0 ইন্টিজাৰছ কেইটা যদি +-1 হয়নে +-2 +- এটা হয়নে +-
2 হয়নে প্লাছ মাইনাছ কিমান হ'ব 3 প্লাছ মাইনাছ কিমান হ'ব প্লাছ মাইনাছ 4 x কি থাকিব গৈ থাকিব ঠিক আছে হ'ল তাৰ পাছত আমাৰ আহিলে Okay guys, আজি সকলোৱে কিবা এটাতো বুজি পাইছে চাগে যদি বুজি পোৱা নাই মোক কমেন্ট কৰিব আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় সকলোৱে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে নতুন যদি মই ভিডিঅ' যদি দিওঁ তোমালোকে পাবা আৰু মই এই নম্বৰ যেটো সিস্টেম এই সংখ্যাটো আজিলৈকে কিমানতে থৈছো তাৰ পাছত নেক্সট এটো সেকেন্ড পাৰ্টলৈ অপেক্ষা কৰক যদি কিবা বুজি নাপায় কমেন্টত জনাব ঠিক আছে আজিলৈকে বাই বাই